Good morning everyone. ইনষ্টামাৰ্টত আজি দেখাম আৰু কি বস্তু পায় গ্ৰছাৰী ভেজিটেবল ফ্ৰুটছৰ উপৰিও কিছুমান আৰু বস্তু কিনিব পৰা যায় য়োগা ছেশ্যনকেইটা কৰি উঠি এয়া ডিটক্স ৱাটাৰ খাই থাকোঁতেই মই অৰ্ডাৰ কৰি দিলোঁ পায়ো গ'লি একদম 15 মিনিটমানতে চব পাই যায়হি মই যে টাৱা এখন অৰ্ডাৰ কৰিছোঁ মানে মোৰ যিখন ননষ্টিক টাৱা আছিলে সেইখনৰ হেণ্ডেলডাল এৰি থাকিলে দেখিছে চাগে আপোনালোকে মই সেইখনতে বনাই থাকোঁ পিছে আজি বোলো নাই ভালকৈ টাৱা এখন অৰ্ডাৰ কৰি দিওঁ মানে এতিয়াই বনাম মই মগু চিলা বনাব লাগে মগুখিনি কালিয়ে কৰি থৈ দিছিলোঁ ৰাতি মই মগু চিলাই খালোঁ কালি তো সেয়াই আছিলে তাকে বোলো ব্ৰেকফাষ্টত খাওঁ আৰু লগতে কেইটামান বস্তু ইনষ্টামাৰ্টত অৰ্ডাৰ কৰিয়ে দিলোঁ পিছে আহক এতিয়া নতুন টাৱাত বনাওঁগৈ তো এয়া কালিয়ে কৰি থোৱা আছিলে মোৰ যিটো বেটাৰটো কালিয়ে ৰেডি কৰা আছে ইয়াতে অকণমান জিৰা পাউডাৰ দি দিছিলোঁ মই নহৰু জলকীয়া এনেকৈ দি পিনি বেটাৰটো বনোৱা বুট মগু দুয়োটাই দিয়া আছে আগতে মগু চিলাৰ ৰেচিপি বহুত দেখুৱাইছোঁ আপোনালোকক এতিয়া অকণমান ঘি দি দিয়ে ইয়াত টাৱাখনত মেলি দিলোঁ মই মোৰ বেটাৰটো আৰু এয়া ধুনীয়াকৈ মোৰ চিলা ৰেডি সোৱাদ অনুসৰি নিমখো মই এই ধৰণে বেটাৰটোতে দি ৰাখিছিলোঁ দুটা চিলা ৰেডি হৈ গ'ল খাই লওঁ বাৰু আপোনালোকক মই নেক্সট এটা ব্লগত বাজৰা চিলাৰ ৰেচিপিটো দেখাই দিম আপোনালোক বহুতে জানিব বিচাৰিছিলে বাজৰা চিলা কেনেকৈ বনাই দেখুৱাম বাৰু পিছে এতিয়া মই ব্ৰেকফাষ্টটো খাই লওঁ দিয়ক খুব ভাল লাগে মোৰ মগু চিলা বেচন চিলা এনেকৈ চিলাবিলাক খাই মোৰ ভালেই লাগে প্ৰটিন ৰিচো হয় খুব ধুনীয়া এটা হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি আপোনালোক যদি ৱেইট লছত আছে এইটো এটা হেল্ডি ব্ৰেকফাষ্ট আইটেমৰ ভিতৰত ৰাখিব পাৰে আজিলৈ ইমানেই বাই